Hey guys, তোমালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। মই যাব ওলাইছোঁ মাহীৰ ঘৰলৈ, মানে মই মাহীক থ'বলৈ যাম আৰু সেইবাবে মই ফটাফট ওলাই ৰেডি। আৰু তাৰ পাছতে মই মামাৰ বাইকখন লৈ মাহীক থ'বলৈ বুলি ওলালোঁ। কিন্তু এয়া চাওকচোন ভুটুকি মোৰ ওচৰত কিমান অশান্তি কৰে, মানে ক'বলৈ যাবলৈ হ'লেই মোৰ ওচৰত চাপিবই আৰু মই পালোহি মামাৰ ঘৰ। যিহেতু মাহী মামাৰ ঘৰতে আছে আৰু সেইবাবে মই মামাৰ ঘৰৰ পৰাই মাহীক জল্দিকৈ লগ ধৰিলোঁ, বোলো গধূলি হৈ যাব, সোনকালে যাওঁ ব'ল। আৰু কিন্তু কি হ'ব, কয় নহয় মাইকী মানুহৰ লগত আহিবই নাপায় বুলি। এয়া ঘৰলৈ যাওঁ বুলি কৈ তাই পালেহি আকৌ কাপোৰৰ দোকান, কি যে হ'ব। কিন্তু অলপ সময় পাছতে পালোহি আমাৰ মহাৰ ঘৰ, মানে মাহী। আৰু মাহীহঁতৰ ঘৰৰ সৰু পোৱালীজনীয়ে মোক চিনি নাপায় কেনেকৈ চাইছে চাওকচোন, ইমান মৰম লগা পোৱালীজনী। আৰু তাৰ পাছতে মাহীয়ে মোক চাহ আনি দিলে আৰু মই এনেদৰে চাহ খালোঁ। এই বিস্কুটটো কাৰ প্ৰিয় জনাবচোন। আৰু এনেদৰে মই চাহ পানী খাই ঘৰলৈ বুলি ওলালোঁ, কাৰণ যথেষ্টখিনি আন্ধাৰো হ'ল, গধূলি হ'ল, প্ৰায় 7:30 বাজিল। আৰু মই হেডফোনত জুবিনদাৰ গান লগাই লৈ বাইক চলাই আহি আছোঁ। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই।